নমস্কাৰ মই হৃদয়জ্যোতি ডেকা এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মই এই চেনেলটোত সাইন্টিফিক তথ্যৰ ভিত্তিত আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'বোৰ দি থাকো ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব আজি আমি এই ভিডিঅ'টোত জানিম কোলেষ্ট্ৰল বঢ়াৰ ফলত কি বিপদ হ'ব পাৰে কোলেষ্ট্ৰল কমাবৰ বাবে কি খাব লাগে আৰু কি খাব নালাগে আপুনি যাতে ভিডিঅ'টো ধৈৰ্য সহকাৰে একেবাৰে শেষলৈ চায় কোলেষ্ট্ৰল বঢ়াৰ ফলত মেইন প্ৰবলেমটো হ'ল হাৰ্টৰ আৰ্টাৰীবোৰ বা ধমনীবোৰ ব্লক হোৱা যাৰ ফলত হাৰ্ট এটেক হয় আৰু এইটো কাৰণে আজিকালি কম বয়সতে মানুহৰ হাৰ্ট এটেক হ'ব ধৰিছে কোলেষ্ট্ৰল যেতিয়া তেজত বাঢ়ি যায় ই লাহে লাহে আৰ্টাৰী ৱালবোৰত জমা হৈ আহিব ধৰে যাৰ ফলত প্ৰথম অৱস্থাত কোনো ধৰণৰ লক্ষণ দেখা নিদিব কিন্তু লাহে লাহে যেতিয়া তেজ যোৱাৰ ৰাস্তাটো বেছিকৈ ব্লক হৈ আহিব ধৰে তেতিয়া হাৰ্ট এটেকৰ ৰিস্কটো বাঢ়ি যায় আমাৰ দেশত দুটা টাইপৰ কোলেষ্ট্ৰল থাকে এটা হ'ল এলডিএল যেটো বেয়া কোলেষ্ট্ৰল আৰু আনটো হ'ল এইচডিএল যেটো ভাল কোলেষ্ট্ৰল কিন্তু সাধাৰণতে যেতিয়া বডিত কোলেষ্ট্ৰলটো বাঢ়ি যায় তেতিয়া বেয়া কোলেষ্ট্ৰলটোহে বাঢ়িব ধৰে বডিয়ে দুটা ঠাইৰ পৰা এই কোলেষ্ট্ৰলটো পায় এটা হ'ল আমি খোৱা খাদ্যবোৰৰ পৰা আৰু আনটো হ'ল লিভাৰে নিজেই প্ৰস্তুত কৰে ইয়াৰ মানে যেতিয়া আমাৰ কোলেষ্ট্ৰল বাঢ়িব আমি আমাৰ খোৱাটো ধ্যান দিব লাগিব আৰু যদি কোলেষ্ট্ৰল বহুত বেছি বাঢ়ি গৈছে তেতিয়া হলে ডক্টৰৰ পৰামৰ্শ লৈ হয়তো মেডিচিনো ষ্টাৰ্ট কৰিবলগীয়া হ'ব পাৰে আৰু যদি আপুনি মেডিচিনৰ লগতে খোৱা লোৱাৰ প্ৰতি ধ্যান দিছে আৰু আপোনাৰ কোলেষ্ট্ৰলটো কন্ট্ৰলত আহিছে তেতিয়া ডক্টৰে আপোনাৰ মেডিচিনটো কম ড'জ কৰি দিব কোলেষ্ট্ৰল কমাত নহৰুৱে বহুখিনি সহায় কৰে কিন্তু এনেকুৱা নহয় যে আপুনি এদিন বা দুদিন খালেই আপোনাৰ সদায়ৰ কাৰণে কোলেষ্ট্ৰলটো কমি থাকিব আপুনি ৰেগুলাৰ দুটা বা তিনিটা নহৰুৰ কোষ খোৱা আৰম্ভ কৰক বহুকেইটা ষ্টাডি কৰি পোৱা গৈছে যে ৰেগুলাৰ নহৰু খালে বিভিন্ন ধৰণৰ হাৰ্টৰ বেমাৰৰ পৰা আপুনি হাত খাই থাকিব পাৰে গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্ট প্ৰপাৰ্টিয়ে বহুকেইটা বেমাৰতে উপযোগী আমি কেইবাটাও ভিডিঅ'ত গ্ৰীণ টিৰ উপকাৰিতাৰ বিষয়ে কথা পাতিছোঁ এই গ্ৰীণ টিয়ে বেয়া কোলেষ্ট্ৰলটো কম কৰাত সহায় কৰে আপুনি আপোনাৰ ৰেগুলাৰ খোৱা চাহ কাপক গ্ৰীণ টিৰ লগত ৰিপ্লেচ কৰিব পাৰে নিতৌ একাপ বা দুকাপ গ্ৰীণ টি খোৱা কৰক চাব ই আপোনাৰ কোলেষ্ট্ৰল কমোৱাৰ লগতে আপোনাৰ মেমৰি পাৱাৰ বঢ়োৱাত ওজন কমোৱাত আৰু কাৰোবাৰ যদি পিম্পলছৰ প্ৰবলেম আছে আৰু এচিডিটিৰ সমস্যাও কম কৰিব সেউজীয়া শাক-পাচলিত ষ্টেনলছ আৰু ষ্টেৰল নামৰ দুটা বহুত উপযোগী কেমিকেল পোৱা যায় যিয়ে বডিত কোলেষ্ট্ৰলৰ মাত্ৰা কম কৰাত সহায় কৰে আপোনাৰ খোৱা প্লেটত সদায় সালাড আৰু সবজি থকাটো বহুত উপযোগী ইয়াৰ লগতে বাদাম আৰু সয়াবিনতো এই দুইটা কেমিকেল বহুত পোৱা যায় সেয়েহে বাদাম আৰু সয়াবিন সময়ে সময়ে খাই থকা কৰক ওটছত ভৰপূৰ মাত্ৰাত ফাইবাৰ পোৱা যায় মানে ই এক আযুক্ত খাদ্য ওটছে আমাৰ দেহত কোলেষ্ট্ৰলৰ এবজৰ্পচনটো কমাই দিয়ে মানে বেয়া কোলেষ্ট্ৰলটো তেজলৈ যাবই নিদিয়ে সেই কাৰণে সদায় ব্ৰেকফাষ্টত ওটছ খোৱা কৰক এই ওটছ আপুনি কল বা বেলেগ ড্ৰাই ফ্ৰুটছৰ লগতো খাব পাৰে মাছে বেয়া কোলেষ্ট্ৰলটো কম কৰি বডিত ভাল হেলদি কোলেষ্ট্ৰলৰ মাত্ৰা বঢ়াই দিয়ে লগতে ওমেগা 3 ফেটি এচিড থকা এই মাছবোৰে আমাৰ বডিত কোলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লগতে আমাৰ মেমৰি পাৱাৰ বঢ়োৱাটো সহায় কৰে এই সকলোবোৰ লগতে ৰেগুলাৰ এক্সাৰসাইজ কৰি সময়ে সময়ে ডক্টৰৰ পৰামৰ্শ লৈ কোলেষ্ট্ৰলৰ লেভেলটো চাই থাকিব লাগে আৰু যিমান পাৰে সিমান বাহিৰৰ খাদ্যৰ পৰা আৰু পেকেট ফুড আইটেমবোৰৰ পৰা দূৰত থাকিব লাগে আৰু আপুনি যদি মোৰ এই ভিডিঅ'বোৰ চাই ভাল পায় আৰু এতিয়ালৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আপোনাৰ কোনো ধৰণৰ প্ৰশ্নৰ বাবে কমেন্ট নিশ্চয় কৰিব ধন্যবাদ জয় আই অসম